কোন হয়? মই ৰাহুল। কোৱা তুমি কি মনত পৰিল তোমাৰ? এনে মন গ'ল আজি। মন গ'ল? হাঁহিলা যে। নাই নাও বাই ৰবাচোন। 3 মাহেই মনত নপৰিল। শুনা, যিদৰে মোক এৰি থৈ গৈছিলা তেনেকে থাকা। মোক ফোন নকৰিবা। মই যেনেকে আছো হেপ্পী আছো। যোৱা আকৌ তোমাৰ নতুনৰ ওচৰত। চৰি। চৰি 3 মাহৰ আগতেই ক'ব লাগিছিল। তেতিয়া হয়তো মই তোমাৰ ওচৰত ঘূৰি গ'লো হয়। তোমাক হেৰুৱাৰ পৰা মই একদম অকলশৰীয়া। নতুন জৰীৰ নাম কি আছিল? গীতাশ্ৰী। যোৱা আকৌ তোমাৰ গীতাশ্ৰীৰ ওচৰত। মোৰ ওচৰত নাহিবা। এতিয়া কিয় আহিছা হা? কিয়? শুন, নামাতিবা এতিয়া সেইটো নামেৰে মোক। মই এতিয়া তোমাৰ শুন হৈ থকা নাই। আজি এমাহৰ আগত মোৰ বিয়া হৈ গৈছে। এতিয়া মই এখন ঘৰৰ বোৱাৰী, এজনৰ ৱাইফ। কি কৈছা এইবোৰ? ধেমালি কৰিছা ন? মই তোমাক দুখ দিয়া বাবে তুমি মিছা কৈছা ন? এয়াই সঁচা। তোমাক মই ইমান ফোন কৰিলোঁ, কিন্তু তোমাৰ এবাৰো টাইম নহ'ল মোক ফোন কৰিবলৈ। কিমান দুখ দিছিলা মোক হা? কিমান কান্দিলোঁ মই। সহিব নোৱাৰিছিলোঁ মই দুখ। আই এম চৰি শুন। বাই, গুড বাই।